নমস্কাৰ বন্ধু বান্ধৱীসকল, পূজা গাইড অসম চেনেলটোলৈ আপোনালোকৰ স্বাগতম। আজি হৈছে 21 মাৰ্চ 2026 আৰু আজি চৈত্ৰ নৱৰাত্ৰিৰ তৃতীয়টো দিন। আজি মাৰ স্বৰূপটোৰ নাম হৈছে মা চন্দ্ৰঘণ্টা। মা চন্দ্ৰঘণ্টাৰ বিষয়ে 2-3টা কাহিনী পোৱা গৈছে। তাৰে ভিতৰত যিটো প্ৰসিদ্ধ কাহিনী মই সেইটোৰ বিষয়ে ক'বলৈ গৈ আছো। এই ৰূপটোত মাই চন্দ্ৰমাক ঘণ্টাৰ আকাৰত মস্তকত ধাৰণ কৰাৰ কাৰণে তেওঁৰ নাম চন্দ্ৰঘণ্টা পৰিছে। এই ৰূপটোত মাৰ 10খন হাত আছে আৰু প্ৰত্যেকখন হাততে মাৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে কমণ্ডলুও ধাৰণ কৰি আছে। এই ৰূপটোত মাৰ শৰীৰৰ ৰং সোণালী হয়। মাৰ বাহন হৈছে বাঘ। যেতিয়া মহাদেৱে মা পাৰ্বতীক বিয়া কৰাব আহিছিলে তেতিয়া মহাদেৱৰ ৰূপটো দেখি দেৱী পাৰ্বতীৰ মাক মূৰ্ছিত হৈ গৈছিলে আৰু বিয়া ঘৰত থকা অন্য অতিথিসকলেও ভয়ভীত হৈ গৈছিলে। তেতিয়া দেৱী পাৰ্বতীয়ে মহাদেৱক শান্ত কৰিবৰ কাৰণে আৰু মহাদেৱক সৌম্য ৰূপ ধাৰণ কৰিব দিবৰ কাৰণে দেৱী পাৰ্বতীয়ে এই চন্দ্ৰঘণ্টা ৰূপটো লৈছিলে। অৱশেষত মহাদেৱে সৌম্য ৰূপত আহিলে আৰু দেৱী পাৰ্বতীৰ লগত বিবাহ সম্পন্ন কৰিলে। আৰু এটা কাহিনী অনুসৰি মহিষাসুৰ নামৰ ৰাক্ষসক বধ কৰিবৰ কাৰণে মাই চন্দ্ৰঘণ্টা ৰূপটো ধাৰণ কৰিছিলে। যিটো সময়ত মাই মহিষাসুৰক বধ কৰি আছিলে সেই সময়খিনিত মাই ঘণ্টা বজাই ঘণ্টাৰ ধ্বনিৰে ৰাক্ষসকলক সমাপ্ত কৰিছিল। তাৰে কাৰণে কোৱা হয় পূজা আৰম্ভ কৰাৰ আগত আৰু পূজা শেষ হোৱাৰ পিছত আমি ঘণ্টা বজাব লাগে, কাৰণ এই ঘণ্টাৰ ধ্বনিৰে নকাৰাত্মক শক্তি ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। এইটোৱে আছিলে দেৱীৰ তৃতীয় স্বৰূপ মা চন্দ্ৰঘণ্টাৰ কাহিনী। আজিৰ কাৰণে সামৰিছো। জয় মা চন্দ্ৰঘণ্টাই নমঃ। ধন্যবাদ।